হাতৰ মুঠিতেই ভাল মেলি দিলেই উৰি যায় স্মৃতিৰ ৰঙীন ৰুমাল চিৰদিন চিৰকাল। নমস্কাৰ, মই ৰিমঝিমে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মিছ ৰিমঝিম নামৰ এই নতুন চেনেলটিলৈ। চ' আজি আমি গাঁৱৰ ওচৰতে আৰু অলপ খোজকাঢ়ি আছোঁ, ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথা পাতোঁ। লগত আছে আমাৰ ছিষ্টাৰ। বৰ বেছি দীঘল নহয় ভিডিঅ'টো, আপোনালোকে স্কিপ নকৰাকৈ একদম শেষলৈকে চাব বুলি আশা কৰিলোঁ। তো তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ। আজি মই আপোনালোকক এটা বিশেষ কথা ক'বলৈ আহিছোঁ। বিশেষ মানে মই ইউটিউব চেনেল কিয় খুলিলোঁ, আপোনালোকৰ নিশ্চয় কেতিয়াবা জানিবলৈ মন যায় মই ইউটিউব চেনেল কিয় খুলিলোঁ, বা কোনোবাই ভাবে হয়তো যে এই ইউটিউব চেনেল কিয় খুলিলে, বা সেই তেনেকুৱা ধৰণৰ কথাবিলাক, বা মই মোৰ ইউটিউব চেনেলটো কিহৰ কাৰণে খুলিছোঁ, কি উদ্দেশ্যৰে খুলিছোঁ, এই সকলো কথাবিলাক মানে গোটেই কথাখিনি মই আজি আপোনালোকক ক'ম বুলি ভাবিছোঁ। আৰু তাৰ কাৰণে আজি মই এই ভিডিঅ'টো বনাইছোঁ স্পেচিয়েলি আপোনালোকৰ কাৰণে। আৰু তাৰ আগতে আমি বেলেগ কেইটামান কথা পাতি লওঁ নে কি কয়। এতিয়া যিহেতু কৰোণা সময়, আমাৰ নিচিনা ময়ো ষ্টুডেণ্ট, ময়ো কলেজীয়া ষ্টুডেণ্ট, আৰু আমাৰ নিচিনা বহুত হাজাৰ হাজাৰ ষ্টুডেণ্ট আছে যিবিলাক মানে ঘৰতে সোমাই থাকিবলগীয়া হৈছে। চ' তেওঁলোকৰ মানে শিক্ষাৰ যিটো ধাৰা আছিলে ন, যিটো মানে এটা গতানুগতিক ধাৰা আছিলে, বস্তুটো নাইকিয়া হৈ গ'ল। আমি যেনেকৈ ৰাতিপুৱা গধূলি পঢ়াৰ টেবুলত বহিব লাগে, এই বস্তুটো আমাৰ মাইণ্ডছেটৰ পৰা একেবাৰে ওলাই গ'ল, মানে যে ৰাতিপুৱা কিতাপ পঢ়িব লাগে কিবা। মই বেলেগৰ কথা নকওঁ, মোৰ একচুৱেলি মই নিজে মানে কিতাপৰ পৰা বহুত দূৰত নিচিনা লাগে, তথাপিও মই অকণমান কাষ চাপাৰ চেষ্টা কৰোঁ মাজে মাজে। এটা সময়ত আমাৰ মাজৰ পৰা এই বেয়া সময়খিনি গুচি যাব, কিন্তু আমি আকৌ ঘূৰি আহিব লাগিব আমাৰ স্বাভাৱিক জীৱন যাত্ৰালৈ। তাৰ কাৰণে আমি কি বুলি কয়, আমাৰ স্বাভাৱিক জীৱন যাত্ৰা সেই আগৰ দৰে, যেনেকৈ আমি ৰাতিপুৱা শুই উঠি কিতাপখন লৈছিলোঁ, গধূলি শোৱাৰ আগত যেনেকৈ কিতাপ পঢ়িছিলোঁ, এই বস্তুবিলাক আকৌ গতানুগতিক কৰিব লাগিব। তো তাৰ কাৰণে আমি নিজকে আগৰ নিচিনাই এক্টিভ কৰি থ'ব লাগিব, মানে সেই কামখিনি যাতে আমি স্বাভাৱিকভাৱে আকৌ ঘূৰাই আনিব পাৰোঁ সেই সময়খিনি কাৰণে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। চ' তাৰ কাৰণে আমি কি কৰিব লাগিব, এই বস্তুটো আমি প্ৰত্যেকে ভাবোঁ, আপোনালোকে ভাবে নহয় নাজানো, মই একচুৱেলি ভাবোঁ। চ' তাৰ কাৰণে একচুৱেলি আমি নিজৰ ভাল লগা যিবোৰ কাম, এই যে মই আপোনালোকৰ লগত কমিউনিকেশ্যন কৰি আছোঁ এই ইউটিউব চেনেলটোৰ জৰিয়তে, এইটোৰ জৰিয়তেও মই কিবা এটা একচুৱেলি আপোনালোকৰ লগত যোগাযোগ কৰি নিজকে এক্টিভ ৰখাৰ অকণমান চেষ্টা কৰিছোঁ। ঠিক তেনেদৰে আপোনালোকেও আপোনালোকৰ ভাল লগা কামটো বাছি লওকচোন, তেতিয়া দেখিব আপুনি বহুত যথেষ্ট ধৰণে মানে প্ৰস্তুত হৈছে নিজকে আকৌ স্বাভাৱিক কৰিবৰ কাৰণে। কাৰণ আমাৰ মানসিকভাৱে বহুত মানে ইমান বেছি টাইম আমি এনেকৈ কৰোণা কৰোণা বুলি পঠাই দিছোঁ যে আমাৰ মাইণ্ডত মানে বস্তুটো লৈ লৈছে যে কৰোণা মানে কি ক'ম আৰু, কৰোণা আছে। কোনোবাই হয়তো ছবি আঁকিব পাৰে, কোনোবাই হয়তো গান গাব জানে, আৰু কোনোবাই হয়তো কথা কৈও ভাল পাব পাৰে। তো তেওঁলোকে নিজৰ নিজৰ ভাল লগা ধৰণবিলাক তেওঁলোকে বাছি লওক, নিজৰ ভাল লগা কামটো বাছি লওক। কাৰণ এইখিনি আচলতে ভাল সময়, আমি নিজকে জানিবৰ কাৰণে, নিজকে বুজিবৰ কাৰণে এটা ভাল সময় পাইছোঁ বুলি আপুনি ভাবি ল'ব নোৱাৰেনে? এইটো পজিটিভ কৰি দিয়ক। নেগেটিভ হয়, মই গম পাইছোঁ, আপুনিও গম পাইছে নেগেটিভ হয়, কিন্তু আমি কিমান পজিটিভ কৰি ল'ব পাৰিছোঁ নেগেটিভটো, সেইটো আমাৰ কাৰণে বেছি ডাঙৰ কথা। চ' মই আশা কৰিছোঁ আপুনি এই নেগেটিভ সময়খিনিক পজিটিভ কৰি ল'ব, আৰু তাৰ কাৰণে নিজৰ ভাল লগা কামবোৰ কৰিব। বিশেষকৈ এই কৰোণাৰ সময়ত পঢ়াৰ ক্ষেত্ৰত যদি চাওঁ, আমাৰ দৰে মানে গাঁৱলীয়া ল'ৰা ছোৱালীবিলাকৰ অলপ বেছি প্ৰব্লেম হৈছে। কাৰণ আমি ভালকৈ অনলাইন ক্লাছটো কৰিব নোৱাৰোঁ, কেতিয়াবা মাত নাহে, কেতিয়াবা পিকচাৰ নাহে, তো তেনেকুৱা হয়। আপোনালোকৰ হয় নহয় নাজানো, মোৰ কিন্তু হয়। কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ কাৰ কাৰ হয় আৰু কাৰ কাৰ নহয়। চ' তেনেকুৱা ধৰণৰ এইবিলাকে আমাক মানে ইমান বেছি পঢ়াৰ লাইনৰ পৰা আঁতৰাই নিছে যে আমি আমাৰ ডেইলি ৰুটিনখনটো একেবাৰে পাহৰি পেলাইছোঁ। কিন্তু আমি এদিন ঘূৰি আহিব লাগিব ন, তো তাৰ কাৰণে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। মই আপোনালোকক আৰু নিজেও খুব চেষ্টা কৰোঁ যাতে মই ডেইলি ৰুটিনখন আকৌ আগৰ নিচিনাকৈ ফ'ল' কৰিব পাৰোঁ। এইবোৰ একচুৱেলি কৰোণাৰ বেয়া এফেক্টত আমি ধৰিছোঁ, কাৰণ একচুৱেলি বেয়া আমাৰ দুটাকৈ শিক্ষাবৰ্ষ কেইবাটাও প্ৰজন্মৰ কাৰণে মানে এটা কলা অধ্যায় হৈ গৈছে এই শিক্ষাবৰ্ষত। কিন্তু আমি পজিটিভ ছাইডটো যদি চাওঁ কৰোণাৰ, আমি কিন্তু বহুত সচেতন হ'বলৈ লৈছোঁ। মই আপোনাক যদি কওঁ, আমাৰ গাঁৱলীয়া পৰিৱেশবিলাকত আপুনি যদি মন কৰে, আপোনালোকৰ হৈছে নহয় নাজানো, আমি কিন্তু মাস্ক আগতে একেবাৰে ব্যৱহাৰ নকৰোঁ। আৰু এই চেনিটাইজাৰ বোলা বস্তুটো যে আমি একেবাৰে দেখিয়ে পোৱা নাছিলোঁ বুলি ক'লেও মিছা কোৱা নহ'ব। চ' তেনেকুৱা নিচিনা কথা, যথেষ্ট সচেতন হৈছে আমাৰ গাঁৱলীয়া সমাজৰ মানুহবিলাক, তেওঁলোকে চাফ চিকুণভাৱে খাবলৈ লৈছে। তো তেনেকুৱা সেই বস্তুবিলাক একচুৱেলি পজিটিভ, অকল নেগেটিভটো যে কৈছোঁ মই সেইটো নহয়। এইবাৰ মই আকৌ ইউটিউব কিয় খুলিলোঁ, মানে বিশেষ একো কাৰণ নাছিলে, যে মই একো প্লেনিং নাছিলে একচুৱেলি যে মই ইউটিউব কেতিয়াবা খুলিম। মই ভাবা নাছিলোঁ একেবাৰে মই কেতিয়াবা ইউটিউব খুলিম বুলি। কিন্তু কথা হ'ল কি, মানে যেতিয়া এনেকুৱা নিজকে সময় দিয়া টাইমবিলাক পালোঁ, তাৰপিছত তেতিয়া ভাবিলোঁ যে কিবা এটা কৰিব লাগে, কি কৰোঁ, খুব ভাবিলোঁ। তাৰপিছত মই একচুৱেলি ইউটিউবটো বাছি ল'লোঁ। মই আচলতে মানুহৰ লগত কমিউনিকেটেড হৈ থাকি বেছি ভাল পাওঁ,
আৰু মই ভাবিলোঁ যে নিজেতো কমিউনিকেটেড হ'মেই, লগতে সমাজৰ বিভিন্ন কথা যেনেকৈ গাঁৱলীয়া জীৱনৰ কথাবিলাক আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেতিয়াহ'লে চালে গম পাব। মই গাঁৱলীয়া জীৱনৰ ধৰা খেতি কৰাৰ পৰা আদি কৰি কঠীয়া তোলা ৰোৱা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক অলৰেডি আপলোড কৰিছোঁ, জামুক খোৱাৰ দৰে ঘটনাবিলাক। চ' আপোনালোকে মোৰ আগৰ ভিডিঅ'বিলাক চালে নিশ্চয় গম পাব, আৰু যিসকলে চোৱা নাই তেওঁলোকক মই চাবৰ কাৰণে অনুৰোধ জনাম। চ' এই কথাবিলাক সৰু সৰু গাঁৱৰ কথাবিলাক আপোনালোকৰ মাজলৈ লৈ যাওঁ বুলি ভাবিয়ে মই ইউটিউবটো বাছি ল'লোঁ। আৰু যিহেতু মই মানে এক্টিভ হৈ থাকিব বিচাৰিছিলোঁ, নিজক হেৰুৱাই দিব বিচৰা নাছিলোঁ, চ' সেইকাৰণে মই এই কামটো বাছি ল'লোঁ। চ' ইতিমধ্যে আপোনালোকে হয়তো আগৰ ভিডিঅ'বিলাক যদি মোৰ চাইছে, এখন কিতাপৰ ওপৰত মই বিশ্লেষণ দাঙি ধৰিছোঁ মোৰ কোনোবা এটা ভিডিঅ'ত, আপোনালোকে চাব আৰু তেতিয়া গম পাব মই কেনেধৰণে বিশ্লেষণ দাঙি ধৰিছোঁ। তো ইয়াৰ জৰিয়তে মোৰ উদ্দেশ্য এটাই, সকলোৱে কিতাপ যে পঢ়িবই সকলো কিতাপ তেনেকুৱা ধৰণৰ কোনো কথা নাই। অন্ততঃ মই যিকেইখন কিতাপ পঢ়িছোঁ আপোনালোকক তাৰ এটা থুলমূল আভাস দিবলৈ মই চেষ্টা কৰিছোঁ। চ' প্ৰত্যেক দেওবাৰে মই একোখনকৈ কিতাপৰ বিশ্লেষণ দাঙি ধৰিম। তো আপোনালোকে মোৰ প্ৰত্যেক দেওবাৰে সেই ভিডিঅ'টোৰ জৰিয়তে বহু পৰিমাণে উপকৃত হ'ব বুলি মই আশা কৰোঁ। মোৰ কিতাপখন পঢ়ি কেনেকুৱা লাগিল, কিতাপখনৰ বিষয়বস্তু কি, আৰু কিতাপখনত মানে মোৰ কেনেকুৱা ধৰণৰ ধাৰণা হ'ল, কিতাপখনে আমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব পাৰে, এই সকলো কথাবিলাক আচলতে মই বিশ্লেষণ কৰাৰ উদ্দেশ্যেৰে প্ৰত্যেক দেওবাৰে একোখনকৈ কিতাপৰ বিশ্লেষণ দাঙি ধৰিবলৈ চেষ্টা কৰিম। আগৰ কিতাপখনৰ বিশ্লেষণ যদি আপোনালোকে চোৱা নাই তেন্তে চাই ল'ব বুলি মই আশা কৰিলোঁ। মোৰ চেনেলটোত আচলতে আপোনালোকে শিক্ষাৰ লগত এনেকৈ কিতাপৰ লগত জড়িত বহুত ধৰণৰ ভিডিঅ' পাব, আৰু লগতে আমাৰ গ্ৰাম্য সমাজৰ সৰু সৰু কথাবিলাক যিবিলাক হয়তো আপোনালোকে নাজানে, ময়ো নাজানো বহুত, আপোনালোকৰ আগত দাঙি ধৰিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু তাৰ লগতে আমাৰ মানে তো সমাজৰ এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলক আপোনালোকে হয়তো নাজানে, যিসকলে নীৰৱ সাধনা কৰি আছে, তেওঁলোকক মই কেতিয়াবা আপোনালোকৰ সন্মুখলৈ লৈ অনাৰ প্ৰচেষ্টা কৰিম। আৰু এই প্ৰচেষ্টাৰে মই আচলতে নিজক এক্টিভ কৰি ৰখাৰ উদ্দেশ্য আগত ৰাখি ইউটিউব চেনেলটো খুলিছিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটি আঁকোৱালি ল'ব, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো দবাই দিব, তেতিয়া মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ। বাই বাই।